গান লিখা এৰি মাত্ৰ এবছৰতে নিজ হাতেৰে লিখি উলিয়ালে পবিত্ৰ কোৰাণ শ্বৰীফ। কোটি কোটি টকাৰ গান লিখা এৰি লিখিলে পবিত্ৰ কোৰাণ শ্বৰীফ। মাত্ৰ এবছৰৰ ভিতৰতে সম্পূৰ্ণ কোৰাণ নিজ হাতেৰে লিখি এগৰাকী যুৱতীয়ে কঁপাইছে এতিয়া বিশ্ব। আজিৰ এই ভিডিঅ'টো দেখাৰ পিছত আপুনিও কান্দিবলৈ বাধ্য হ'ব। আপুনি ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে। হয়, অৱশেষত কোৰাণক অনুসৰণ কৰি বিশ্ব জয় কৰিলে এইগৰাকী যুৱতীয়ে। গান লিখা এৰি মাত্ৰ এবছৰতে লিখি উলিয়ালে পবিত্ৰ কোৰাণ শ্বৰীফ। যিখন হাতেৰে এসময়ত তেওঁ লিখিছিল গান, সেইখন হাতেৰে তেওঁ লিখিলে পবিত্ৰ কোৰাণ। যিখন হাতেৰে এটা সময়ত নামী দামী গান লিখিছিল, সেইখন হাতেৰে লিখিলে পবিত্ৰ কোৰাণ শ্বৰীফ। কোৰাণ লিখাৰ উদ্দেশ্য শুনিলে কান্দিবলৈ বাধ্য হ'ব আপুনি। এজন সাংবাদিকে যুৱতীগৰাকীক প্ৰশ্ন কৰিছিল যে আপুনি এটা গান লিখিলে কোটি কোটি টকা উপাৰ্জন কৰিব পাৰে। আপোনাৰ এটা গানৰ মূল্য কোটি কোটি টকা, কিন্তু আপুনি গান লিখা